তুমি কি খাবা এতিয়া গ্ৰেপ ফ্ৰুট লগত খাবা এইবিলাক ৰাতিপুৱাই উলিয়াই লৈছোঁ মনৰ কাৰণে ৰবাব টেঙা এফাল আৰু এনেকৈ পেলাই তাক আজি 2 দিন ধৰি খুৱাই আছোঁ কাৰণ তাৰ হৈছে কৃমি আৰু কৃমি ইমানেই বেছি হৈ গৈছে ৰাতি শুবলৈ একদম অশান্তি কৰি থাকে বহুতে ক'লে বোলে এনেকৈ ৰবাব টেঙা ৰাতিপুৱাই এতিয়া শুৱাৰ পৰা উঠিছেহে অকণ চেপি পেলাই লৈ খুৱাই দিলে হেনো কৃমি পেলু ক'লে যায় ক'ব পাতে পাত্তা নোহোৱা হৈ যায় আৰু নিমখ লৈছোঁ ৰবাব টেঙা তাৰপাছত নিমখৰ ৰবাব টেঙা মানে জুচটো বনাই পেলাই নিমখ অকণ দি পেলাই খুৱাই দিম একদম কৃমি নাইকিয়া হৈ যাব ন তোমাৰ পোকবিলাক নাইকিয়া হৈ যাব পোকবোৰ নাইকিয়া হৈ যাব গ্ৰেপ ফ্ৰুট ঔষধ তাত পোক এটা আছে অঁ পোকটো কেনেকৈ কৰি থাকে অঁ তাৰপাছতে কোনে উলিয়াই দিয়ে পোকটো মই উলিয়াই দিওঁ তাৰ একদম ধৰি ধৰি পোক উলিয়াব লগা হৈছে আৰু সেইকাৰণে ৰাতিপুৱা এনেকৈ খুৱাই দিওঁ আৰু আপোনালোকেও খুৱাব পাৰে যদি কাৰোবাৰ কৃমি হৈছে তেতিয়াহ'লে মানে এয়া অকণমান ৰস অকণ খুৱাই দিলে হেনো নাইকিয়া হৈ যায় মই খুৱাই দিম মই বনাই লওঁ যোৱাকালি খোৱালোঁ পিছে আৰু সেইকাৰণে যোৱাকালি ইমান ডিষ্টাৰ্ব কৰা নাই বাৰু ৰাতি আৰু এতিয়াও খুৱাই দিওঁ অকণমান এইকণ বেছি দিয়ে না অকণমান দিছোঁ নাম মাত্ৰকৈ এতিয়া এইখিনি খাবলৈ দিম সি একদম ধুনীয়াকৈ খাব কাৰণ খাই ভাল পায় সি বহুত ভাল পায় মানে খাই পেলাই আৰু এখন দেখা পাইছেনে অল ইন ওৱান ফ্লাছ কাৰ্ড আৰু ইয়াতে 56টা আছে ফ্লাছ কাৰ্ড এইবোৰ মানে চব আৰু যে আগতে দেখিছিলে আপোনালোকে বেবী এইটো মই খুলি দিম ৰ'বা এইটো আছে এই এনেকুৱা টাইপৰ L4 লেগ মানে এনেকুৱা টাইপৰ কিতাপবিলাক আচলতে এনেকুৱাই হয় এখন মানে ব'ৰ্ড বুকত আহিছে তাৰপাছত মানে এইখিনি ব'ৰ্ড বুক হয় তাৰপাছত এইখিনি মানে অকল কাৰ্ড হয় মই উলিয়াই দিম ৰ'বা উলিয়াই দিম আৰু এইখিনিৰ ডিফাৰেঞ্চ বুলি ক'বলৈ গ'লে বিশেষ একো নাই পঢ়াটো বা লিখাটো সকলোতে একেই হয় কিন্তু যিহেতু সি এইখিনি পঢ়ি তাৰ ভাগৰ লাগি গৈছেগৈ বেবী এইটো মোক খুলি দিবা এইখিনি পঢ়ি তাৰ ভাগৰ লাগি যোৱাজনীয়ে হৈছে কিমান আৰু সদায় এইখিনিকে উলিয়াই থাকিব এইখিনি উলিয়ালে সি অকণমান মানে বেলেগ খেলৰ ফালে ধান্দা দিয়ে সেয়েহে এইখিনি দেউতাকে কালি আনি দিলে অনলাইনত আনি দিছিলে আৰু ইয়াত মানে কিছুমান বস্তু প্লাছ পইণ্ট আছে যেনে এইবোৰ মানে ইয়াত এইবোৰ নাছিলে ট্ৰান্সপৰ্টৰ ভিতৰত এইবোৰ অটো ৰিক্সা এখন নাছিলে তাৰপিছত ফুল নাছিলে তাৰপাছত আৰু কেইটামান বস্তু দেখা পালোঁ মই কালি মানে যিবোৰ বডি পাৰ্টছবোৰ ইয়াতে খুব ধুনীয়াকৈ আছে এইবোৰ দেখিছোঁ দাঁত স্পেচিয়েলি দেখাই দিছে এইটো তাৰপিছতে এইবোৰ আঙুলিবোৰো দেখাই দিছে ফিংগাৰ মানে বহুত ছাইডো আছে এফালে আছে ফিংগাৰ আৰু এফালে আছে নাম্বাৰিংবিলাক আছে আৰু খুব ভাল হয় আচলতে এই কাৰ্ডবিলাক মানে মই যিমান দূৰ দেখিলোঁ আৰু সিও ভাল পাইছে খেলি পেলাই খেলৰ লগতে তাৰ পঢ়াটোও হৈছে এইবোৰ দেখিছেনে লগতে এইফালে কাউণ্টিংবোৰ আছে ABCDও আছে এওঁ চব শিকিব পাৰে কাৰ্ডবোৰৰ পৰা পুলিচ এটাও আছে এইবোৰ কিছুমান এক্টিভিটি বেবী আপোনালোকে বিচাৰে আৰু এয়া কিছুমান আমি এইবোৰ শিকোৱা নাছিলোঁ এইবোৰ চুইমিং মানে কিছুমান শিকোৱা নাছিলোঁ আৰু ইয়াতে সি পায়ে গৈছে বহুতখিনি এই কাৰ্ডছখিনিত আপোনালোকে এইখনো নি দিব পাৰে ল'ৰা ছোৱালীক এইখনো নি দিব পাৰে এইখন আচলতে আনি দিয়া বয়স আছিলে এতিয়াহে মানে 3 years প্লাছত আনি দিয়া বয়স আছিলে কিন্তু আমি এইখিনি আগতে আনি দিয়াৰ কাৰণে মানে বহুত ভুল কৰিলোঁ যাৰ কাৰণে এইখিনিৰ প্ৰতি মানে তাৰ ইমান এটা ইণ্টাৰেষ্ট নহয় আৰু এতিয়া এইফালে মনে উলিয়াই দিছে কিতাপ পঢ়িবৰ কাৰণে আৰু ময়ো কাম একো কৰাই নাই কৰিমহে লাহেকৈ ৰাতিপুৱাই দেখিছোঁ এইকেইটা বস্তু শ্বেয়াৰ কৰি দিওঁ যিহেতু পুৱাতে এইখিনি কাম কৰা হৈছে আৰু আপোনালোকে এনেকৈ পেলাই যদি কৃমি হৈছে তেতিয়াহ'লে কৰি চাব পাৰে ময়ো যোৱাকালি দিছিলোঁ যোৱাকালি ইমান অসুবিধা পোৱা নাছিলোঁ আৰু এতিয়ালৈকে মানে কৃমিয়ে একো অশান্তি দিয়া নাই এপালিতে মানে ঠিক হৈ গৈছে আৰু এনেকৈ 3 পালি খুৱাই দিম ৰবাব টেঙাৰ কৰে এইটো সময়ত কৃমিয়ে অশান্তি কৰে মই হোমিও খোৱালোঁ আয়ুৰ্বেদিকো খোৱালোঁ কিন্তু একো ঠিক নহ'লে ৰিজাল্টটো নাপালোঁ আৰু গাঁৱলীয়া দৰৱো এনেকৈ খুৱাই চাইছোঁ কৃমি মানে বহুত বেছি হৈ গৈছে সেয়াহে এতিয়া পঢ়াওঁ তাক অকণমান তাৰপাছতেহে বেলেগ কাম জুৰিমগৈ আৰু
আৰু আজি এনেকৈ আৰম্ভ কৰি দিছোঁ চাই থাকিব শেষলৈকে আৰু শেষত কমেণ্ট কৰিব কেনেকুৱা লাগিলে এইটো পুলিচ হয় এইটো কিমান বেবী পুলিচমেন অ'কে ইয়াত তুমি কাইটা কাউণ্ট কৰিবা দেই সেয়াই আৰু আজি মনৰ পুলিচে গাৰ্ল ড্ৰেছ আৰু আজি মনৰ স্কুল এখনলৈও যোৱা কথা আছে যিহেতু তাৰ 3 years হ'ব এতিয়া স্কুললৈ যাম কিহত দিওঁ নাজানো আৰু প্লেতে দিওঁ নে প্ৰিপেৰেটৰিতে দিওঁ স্কুলত গ'লেহে খবৰ খাতি ল'লেহে গম পোৱা যাব দুই এখন চুট খবৰ লৈ আছোঁ বাৰু কিন্তু মানে কি আৰু জানিখিনি ক'ব নোৱাৰি মানে চিক্ৰেচি কিছুমান চিক্ৰেচি আছে যাৰ কাৰণে তালৈকে যাম কামকেইটা কৰি মেলি আজৰি হৈ লওঁ স্কুলখনৰ যদি যাওঁ যদি দেখাব পাৰোঁ দেখাম বাৰু এতিয়া আমি ওলাইছোঁ মনৰ স্কুল এখনৰ খবৰ ল'বলৈ এতিয়া যিহেতু স্কুলৰ এডমিশ্যনবোৰ হৈ আছে বেগ এটা আমি কিনিবগৈ লাগিব ডাঙৰ বেগ এটা কিনিব লাগিব হা তালৈকে ওলাইছোঁ আৰু কেইবাখনো স্কুলৰ খবৰ লৈ থকা হৈছে বহুত মানে ডাঙৰ বেগ এটা ল'ম ব'লা তালৈকে যাওঁ বমা স্কুললৈ আহিলোঁ পিছে ইয়াতে ৰেকৰ্ড কৰা পৰিৱেশ পোৱা নাছিলোঁ যাৰ কাৰণে মই দেখাব নোৱাৰিলোঁ আৰু এয়া প্ৰিন্সিপালৰ লগত মিষ্টাৰে কথা পাতি আছে ময়ো সেই সুযোগতে অকণমান ক্লিপ ৰখাই থ'লোঁ নকৰিবা আকৌ কৈ যাবা যে ন এফালে চোৱা সেয়া স্কুলৰ পৰা আহি পোনে মাৰ যে আলহী আহিলে এফালে চিনি পাইছে আপোনালোকে দেখিছে এবাৰ ৰশ্মি আৰু তাৰ ছোৱালী এফালে গুণগুণ এফালে চোৱা গুণগুণ এফালে চোৱা এইফালে হাই কৰি দিয়া এইফালে মন দুটাই খেলিছে অকণমান এফালে মানে একদম খেলিব পাৰি যে দুটাকে লগাইছে বোলো খেল বহুত দিনৰ মূৰত লগ পাইছে দুটাক সেইকাৰণে খেলিব লগাই দিছে বহি চাই আছো আইকনতে এতিয়া পুৰা এক্টিভ হৈ গ'ল মনৰ ওচৰত মাৰিবা তুমি খেলিব পাৰিছা বেটটো পৰি গ'ল বল ঘৰটো সোমাব তুমি ঘৰটো সোমাবা নি তুমি ঘৰটো সোমাবা নি কোনো চব লাগে যোৱা আকৌ ইয়াত মানে দুইটা মাকৰ লগত থাকি অকলে থাকি মানে অকলে খেলিহে ভাল পায় অকলে খেলি সিহঁতে মানে কাজিয়া হৈছোঁ দুয়োটাই সমান বয়স এমাহ হয় ডাঙৰ সৰু দুয়োটাই মানে কাজিয়া নকৰোঁ দেই কৈ দিয়াচোন এই হাত সোমাব নোৱাৰে কাজিয়া নকৰোঁ দেই কৈ দিয়াচোন কাজিয়া নকৰিবা দেই বাবা দি দিয়া এফালে চাই থাকক আকৌ ৰশ্মি মানুহজনো আহি পালেহি নিবলৈ এয়া যাবলৈ ওলালে আৰু তাই যাবলৈ মন নাই বাপেক আহি পালে যে বাইকখনৰ ঠাণ্ডা কাপ মানে নিজৰ বস্তুখিনি ক'ত কি চব হিচাপ ৰখাইছে চাইকেলখন নিদিয়া তোমাক লাগিব নি চাইকেলখন লাগিব নিব চাইকেলখন মামাই দিছে আকৌ ন বাইৰে মই যা আৰু আজি ডিনাৰ বাহিৰতে কৰোঁ বুলি গ'লোঁ সেইকাৰণে অকণমান এফালে ৰেডি হৈ লৈছোঁ মিষ্টাৰ অফিচৰ পৰা আহি পোৱাৰ লগে লগে আমি যাম আৰু গৈ আছোঁ আমি এতিয়া বগীবিলৰ সিপাৰে কোচাক বুলি এখন ৰেষ্টুৰেণ্ট আছে চ' তালৈকে গৈ আছোঁ আৰু চাওকচোন ৰাতিৰ বগীবিলখন ইমান ধুনীয়া লাগে লাইটৰ পোহৰে আৰু বেছি আলোকিত কৰি তুলিছে চ' আমি গৈ এয়া কোচাক পাই গ'লোহি এয়া আৰু ছাডেনলি এনেকৈ কেতিয়াবা অহা হয় কোনো প্লান নাথাকাকৈ ভালো লাগে কেতিয়াবা এনেকৈ
মাম খাবলৈ হোৱা নাই নহয় মাম খাবলৈ হ'ল মাম খাবা তোমাৰ ভোকো ভোকো লাগিছে ন তোমাৰতো হাইটো ভাল হৈছে নে অকণমান হৈছেতো কি নহয় হৈছে অকণমান অকণমান হৈছে তোমাৰ ভোকো ভোকো লাগিছে নেকি তোমাৰ ভোকো ভোকো লাগিছে নাম দিব ৰ'বা ক'ত ভোকো ভোকো লাগিছে চকুতে লাগিছে তোমাৰ চকুতে ভোকো ভোকো লাগিছে তাত ভোকো ভোকো লাগিছে তাত ভোকো ভোকো হয় জানো চকুতে ক'ত নাকত নাকত মুখত ইয়াত হৈছে ইয়াতো হৈছে ভোকো ভোকো আচ্ছা ভাল হৈ যাব দিয়া আজি আমাৰ ডিনাৰত আছে এইফালে ভাত লৈ লৈছোঁ তাৰপিছত মটন পনীৰ মানে ভেজ ফ্ৰাই আৰু মাছ এইফালে মনকো দিছোঁ আৰু এই চাওকচোন ভেজ চব্জিটো ইমান ধুনীয়াকৈ বনাইছে আৰু দেখোঁতেই খাওঁ খাওঁ লাগিছে আৰু এই আমি এতিয়া খাই বৈ লৈ পূৰা ঘৰ পামগৈ আৰু গৈ থাক আমি ন ৰাকেশ দা খানা কেনেকুৱা পালে দেখাই দিছোঁ আৰু ফ্ৰীতে এবাৰ প্ৰমোশ্যন কৰি দিছোঁ কোনোবা এজনী আহিব পাৰিলে ফ্ৰীত প্ৰমোশ্যন কেনেকুৱা লাগিলে আজি এই ভিডিঅ'টো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই